हेलो एभ्रिवान मोर आन एटा नतुन भिडिओ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো পাস্তা বনোৱা একেবাৰে সহজ পদ্ধতি দেখুৱাম। যদি ভাল পায় ভিডিওটো তলত লাইক কৰিব, লগতে ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ ভিডিওটো নতুনকৈ চাইছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব। পাস্তাৰ কাৰণে এটা বিলাহী কাটি লৈছো, এটা জলকীয়া, এটা গাজৰ, নহৰু অলপ, আদা অলপ, এটা পিয়াজ। পানীখিনি অলপ গৰম হ'বলৈ দিব। ৰিফাইন্ড অইল এচামুচ। পানীখিনি গৰম হওঁতে আমি পাস্তাখিনি দি দিম। দহ মিনিটমান পাস্তাখিনি বইল কৰিব লাগিব। মাজে মাজে পাস্তাখিনি চাব লাগিব, বেছি বইল হৈ যাব পাৰে। পাস্তাখিনি বইল হৈ গৈছে, বইল কৰা হৈ গৈছে। পানীটো যাবৰ কাৰণে বহলকৈ তেনে বহলা দিব পাৰে, নহলে আপোনালোকে ফেনৰ তলতো দি দিব পাৰে। ৰিফাইন্ড অইল ব্যৱহাৰ কৰিছো। বাটাৰ দিছো। নিমখ এচামুচ, জিৰা গুড়ি এচামুচ, তাত মই এড কৰিছিলোঁ আৰু গৰম মছলা এচামুচ আৰু টমেটো চচ। হৈ গৈছে আৰু তাৰপিছত কালাৰটো ইমান ধুনীয়া হৈছে দেখিবলৈ পাস্তাখিনি। Finally, pasta ready. পাস্তাখিনি দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈ সিমানেই ধুনীয়া হৈছে। যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰিব। তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ' আপুনি লগতে পাই যাব। থেংক ইউ।